বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত হেই হেই গৰু চালে লগালে মাত দূৰণি প্ৰেপাৰে মাত। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰঙালী বিহু পাইছেহি। সকলোৱে যা যোগাৰ, বিহুৰ যা যোগাৰ কেনেকুৱা কৰিছে জানো, আমাৰতো চলি আছে আৰু। চ' বন্ধু বান্ধৱীসকল, আজি আমি যাবলৈ ওলাইছোঁ, আমি মানে খুৰা আৰু মই যাবলৈ ওলাইছোঁ মাৰ্ঘেৰিটা গানৰ ষ্টুডিঅ' এটালৈ। তাত যাম, আপোনালোকক দেখুৱাম ষ্টুডিঅ' কেনেকুৱা আছে, ভিতৰত কেনেকুৱা। বেচিকেলি ময়ো দেখি পোৱা নাই বাৰু আজিলৈকে ষ্টুডিঅ', গতিকে আজি চাম, আপোনালোককো দেখাম। গতিকে ভিডিঅ'টোত জড়িত হৈ থাকিম। গাইজ, আমি যাবলৈ ৰেডি হৈ গ'লোঁ। আমাৰ খুৰা আহি পালে, এয়া যাম এতিয়া আমি বাইকত। আমাৰ খুৰাক কোনে কোনে চিনি পায় এবাৰ কমেণ্ট কৰি দিব। মহন্ত খুৰা, তেখেতৰ ইউটিউব চেনেল এটা আছে, মই লিংকটো বায়'ত দি দিম বাৰু, আপোনালোকে তাত চেক আউট কৰি ল'ব। গতিকে এতিয়া আমি একেবাৰে গৈ থাকোঁতে লগ পাম বাৰু। 2000 years later. A few হেল্ল' গাইজ, বৰ্তমান আমি পালোহি ষ্টুডিঅ' বুলি ক'বলৈ গ'লে এইটো বিশেষকৈ ষ্টুডিঅ'টো নহয়, মানে ঘৰ এটা হয়। মানে ল'ৰাটো গুৱাহাটীত শিকিছিলে এইবিলাক মিউজিকৰ মানে এইবিলাক বস্তুবিলাক গুৱাহাটীত শিকিছিলে হেনো, মানে মোৰ খুৰাই কৈছে আৰু। তাৰপিছত এতিয়া ঘৰতে এইবিলাক আনি লৈছে হেনো, মানে ষ্টুডিঅ'টো ঘৰতে বনাই লৈছে হেনো। গতিকে দেখুৱাম আপোনালোকক। A few moments later.
বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত হেই হেই গৰু চালে লগালে মাত দূৰণি প্ৰেপাৰে মাত বিহু থাকে মানে বিহুকে বিনা বাহ বিহু গলে বিনা বাকাক ৰহে দৈ বিহু গলে বিনা বাকা গৰু চালে লগালে মাত ৰহে দৈ ৰাহি যায় কৰিছে গান গৰু চালে লগালে মাত ৰহে দৈ ৰাহি যায় কৰিছে গান বিহু বিহু লাগিছে গাতে নুৰহে দৈ বিহু বিহু লাগিছে গাত এই বিহু বিহু লাগিছে গাতে নুৰহে দৈ বিহু বিহু লাগিছে গাত দুচকু চকু থৈ নেচাবি তেনেকৈ বুকুতে বৈ ৰৈ মৰমৰে নৈ বুকুতে বৈ ৰৈ মৰমৰে নৈ ভুলেতি কান্ধত লৈ ওলালো বিহুলৈ ৰংপুৰৰ নাচনী মৰম পুতলো গৈ বলা জানি জানত মৰম পুতলো গৈ বন্ধু বান্ধৱীসকল মই আপোনালোকক সকলোবোৰ ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ কাৰণ মোৰ ফোনৰ বেটাৰী একদম ডেড হৈ গৈছিলে এতিয়া ঘৰত আহি কিনে অলপ চাৰ্জ দি লৈছোঁ এতিয়া সেইকাৰণে অকণমান হেৰি কৰি লৈছোঁ আৰু ৰেকৰ্ড কৰি লৈছোঁ আৰু এতিয়া টাইম হৈছে কমচে কম 12টামান বজিলে চাগে 11:30 12টামান বজিলে হ'ব ৰাতি মই তাৰ পৰা আহি কিনে ঘৰত একো কাম কৰা নাছিলোঁ দিনত 11টামান বজাতে ওলাই গ'লোঁ তাত মাৰ্ঘেৰিটা ষ্টুডিঅ' তাৰপিছত আহি কিনে কিছুমান কাম আছিলে সেইবিলাক কৰিলোঁ তাৰপিছত জানেই কাইলৈতো গৰু গা ধোৱা সেইকাৰণে শাকবিলাক মানে তৈয়াৰ কৰিলোঁ আৰু তাৰপিছত কাইলৈও দিম ভিডিঅ'টো চাব আপোনালোকে আমি কেনেকৈ গৰু চৰু কেনেকৈ গা ধুৱাওঁ কেনেকৈ ৰং ফূৰ্তি কৰোঁ ৰং ধেমালি কৰোঁ গতিকে আমাৰ চেনেলটো চাব কাইলৈ আৰু আজিৰ ভিডিঅ'টো যদি কিবা এটা যদি ভাল লাগিছে তেন্তেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ